এই সব এক্সাম Both of them are staying in the portal. No, wait a dear. Komisar, Mama. Nang order beri saya dah usah ni semua tu beli. Kalian dua, MLA asli yang beri. Sama yang masih mama lain. Nama sila boy na. ইয়াতে এটা গল্ড কাৰ্ড আগতে মানে লাগে বুলি কৈছিল মানে বড়োলেণ্ড ইউনিভাৰ্চিটিত গতিকে তাতে আমি স্পন্সৰ কৰিছিলোঁ মানে সেইটো কাৰণ ইয়াত ডাঙৰ কেম্পাছ সেইটোৰ কাৰণে কেতিয়াবা কোনোবা আহিলে তাক লৈ ঘূৰি ফুৰিবলৈ আৰু ষ্টাফৰ মানুহখিনিও চলিবৰ কাৰণে গল্ড কাৰ্ড থাকিলে ভাল মানে বেটাৰী কাৰ্ড থাকিলে ভাল গতিকে সেইটোৰে আমি এছেম্বলিৰ পৰা মই মানে কিবা কৰি দিছিলোঁ আৰু ইয়াৰ চেকটো আজি অৰ্পণ কৰিলোঁ মানে প্ৰায় 7,70,000 মানে যিটো গল্ড কাৰ্ডৰ যি মানে পইচা মানে সেইটো বাকী ইয়াত মই যেতিয়া MP আছিলোঁ 50 লাখ টকাৰ গাৰ্লছ হোষ্টেল এটা কনষ্ট্ৰাকশ্যন কৰিছিলে তেতিয়া মাটি থাকিলেও আহিব পৰা নাছিল আজি যিহেতু ইউনিভাৰ্চিটিত আহিছোঁ অলপ সেইটোকে ক'লে হোষ্টেলৰ পৰিৱেশটো চাবৰ কাৰণে আহিলোঁ বহুত ভাল লাগিল তাতে ছাত্ৰীবিলাককো লগ পালোঁ তেওঁলোকৰ লগতো অলপ ইণ্টাৰেকশ্যন কৰিলোঁ বহুত ধুনীয়া ভাল ইউনিভাৰ্চিটিৰ বিভিন্ন সমস্যাক লৈ আলোচনা হয় আজি আমাৰ VC ডাঙৰীয়া আৰু ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া বাকী সকলো ইউনিভাৰ্চিটিৰ কেইটামান মানে সমস্যা বুলি নহয় কেইটামান প্ৰপ'জাল অলৰেডি গভৰ্ণমেণ্টত দিছে এটা 17টা নতুন ডিপাৰ্টমেণ্ট ইয়াত মানে খুলিছে গতিকে সেইবিলাকত এতিয়া আমাৰ প্ৰফেচাৰৰ পৰা বাকী মানে যিখিনি লাগে ষ্টাফ ইয়াৰ পষ্ট চেংচন কৰিব লাগে এটাটো হ'ল আমাৰ নন টিচিং মানে পষ্টবিলাক ইয়াত LDA UDA বা চকীদাৰ পিয়ন এইবিলাকৰ পষ্ট এতিয়ালৈকে চেংচন হোৱা নাই অলৰেডি প্ৰপ'জালটো আছে তাতে গতিকে সেইখিনি আমি কথা পাতিছোঁ আৰু সেইটো মই ডেফিনেটলি চিফ মিনিষ্টাৰ ডাঙৰীয়া আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম যিমান পাৰে সেইটো সোনকালে যাতে বড়োলেণ্ড ইউনিভাৰ্চিটিক সেইখিনি কৰি দিব পাৰে হয় এবাৰ নেক্সট অধিৱেশন আমি কোকৰাঝাৰত পাতিবলৈ লৈছোঁ নেক্সট অধিৱেশন কোকৰাঝাৰত হৈ যাব কেতিয়া মানত হ'ব এতিয়া পঞ্চায়ত ইলেকশ্যন আৰু অন্যান্য আছে গতিকে গভৰ্ণমেণ্টৰ পৰা আমাক জনাব মানে সুবিধাজনক ডেটটো মষ্ট প্ৰবেবলি যেতিয়া মানে আপোনাৰ কি কয় পঞ্চায়ত ইলেকশ্যনবিলাকৰ হয়তো পিছতো যাব পাৰে এতিয়াৰ পৰা যদি ইলেকশ্যনৰ কামটো চলি যায় তেতিয়া হয়তো বাজেট ছেশ্যনহে হ'ব পাৰে আৰু যদি বিশেষ কিবা অধিৱেশন কৰিবলগীয়া কিবা বিষয় থাকে তেতিয়া উইদিন ডিচেম্বৰৰ ভিতৰতো মানে এছেম্বলিটো হ'ব পাৰে ডিচেম্বৰ জানুৱাৰী যদি নহয় তেতিয়াতো বাজেট আহিলে ফেব্ৰুৱাৰীৰ পৰা গতিকে মুঠতে নেক্সট যি ছেশ্যন হ'ব এইটো কোকৰাঝাৰত হ'বই হয়তো মই নাজানো এইটো বেলেগ জাগাৰ আৰু মই সেইবিলাকত যোৱাও নাই অধ্যক্ষ হিচাপে ইয়াৰ লগত সম্পৰ্ক নাথাকে আশাটো ৰাইজে যিটো বিচাৰিছে সেইটোৱে হ'ব বুলি ভাবোঁ কাৰণ তেওঁলোকেহে ভোট দিছে গতিকে ৰাজনীতিত ইয়াততো হাৰা জিকা থাকিবই গতিকে ইয়াৰ ৰাইজে কাক কি হিচাপে পচন্দ কৰে কাৰণ সেইটো লোকেল বেষ্ট পলিটিক্স এইটোতো চৰকাৰ গঠন কৰা ভাঙা পতাৰ যিহেতু ইলেকশ্যন নহয় গতিকে তেওঁলোকৰ নিজৰ প্ৰতিনিধি অলৰেডি আছিলে গতিকে তাত নতুন মুখটো চাই ফালে এতিয়া মানে ভোটাৰে যি ডিচিশ্যন ল'ব সেইটোৱে হ'ব গণতন্ত্ৰত আমাৰ কোনো কিবা থাকিব নালাগে গতিকে ৰাইজে যিটো বিচাৰিছে এই সমষ্টিবিলাক তেওঁলোকে হ'ব নতুন কোকৰাঝাৰ মেলেৰিয়া বেছি হৈ আছে নাই চোৱা মেলেৰিয়াটো আমাৰ অসমত আছেই আমাৰ অসমৰ সেইটো এটা চিনাকি বেমাৰ মেলেৰিয়াৰ ক্ষেত্ৰততো কিছু মেডিচিন ওলাব পাৰিছে বাকীটো সাৱধানতা
মানে মেলেৰিয়া কেতিয়া হয়, কেনেকুৱা হয়, কোনটো মানে আপোনাৰ মানে কি কয় টেম্পাৰেচাৰত থাকিলে, টেম্পাৰেচাৰৰ বস্তু ইউজ কৰিলে মানে কি হয় সেইটো জানে। গতিকে অলপ মানুহে নিজে নিজে বেছি সজাগ হ'ব লাগিব। বাকী আজিকালি মেলেৰিয়াত ইজিলি ডায়েগনচিছ কৰিব পাৰে, টেষ্ট কৰিব পাৰে, মেডিচিনো চব আছে। গতিকে বহুত জাতৰ মেলেৰিয়া আছে, এইটো আইডেণ্টিফাই কৰিব পাৰিলে মই ভাবোঁ মানে সেইটো কি কয় আৰোগ্য নোপোৱাৰ কোনো কথা নাই। কিন্তু ব্যক্তিয়ে নিজে সাৱধান হ'ব লাগিব। এতিয়া মহবিলাক যদি বেছি থাকে নিজৰ ঘৰৰ কাষত, তেনেকুৱা মহ সৃষ্টি হোৱা এইবিলাক বস্তুটো চাব লাগিব, যিটোৰ দ্বাৰা হয়। ঠাণ্ডা বস্তু খাব নালাগে, কিবা এইবিলাক এতিয়া মই ক'লে মানুহে বেয়া পাব, এইটো আমাক শিক্ষা দিয়ে নেকি বুলি। এতিয়া কথাটো হ'ল মেলেৰিয়া বুলি ক'লে সেইটোৱেই, গৰম বস্তু খাব লাগে, গৰমত থাকিব লাগে। কাৰণ মেলেৰিয়াৰ জাৰ্মটো ঠাণ্ডাত ই মানে জাগা লয়, সেইকাৰণে দেহাটো সদায় গৰম কৰি ৰাখিব লাগে। সেইকাৰণে গৰম গৰম বস্তু খাব লাগে, তেতিয়া মেলেৰিয়া ভাল হয়। নাই, নামটো তাত নাই, নামটো আপোনালোকৰ নিউজতহে আছে। গতিকে সেইটো এনে মানে একো নাই। মানুহবিলাকে চব ৰাজনৈতিক ব্যক্তিক মানে লৈ ফালে মানে এটা এনালাইচিছ কৰে, আৰু এই এনালাইচিছত হয়তো কোনোবা দেখিছে যে মোৰো কিবা এটা সম্ভাৱনা আছে, এইটো তেওঁলোকৰহে কথা। কিন্তু মই অধ্যক্ষ হৈয়ে আছোঁ, তাতো আৰু মন্ত্ৰী হোৱাৰ কোনো মানে প্ৰশ্নই নুঠে। গতিকে মানে চৰকাৰ, এইটো মুখ্যমন্ত্ৰী আৰু পাৰ্টীয়ে ডিচিশ্যন ল'ব কাক ক'ত বহালে চৰকাৰখন ভালদৰে চলাই লৈ যাব পাৰে। গতিকে সেইটো চৰকাৰৰ, এইটো কোনোবা কোৱা কোনোবা কিবাৰ লগত কোনো সম্পৰ্ক নাথাকে। কিন্তু যিহেতু মন্ত্ৰীসভা আপোনাৰ চালচলনি হ'বই, নতুন মন্ত্ৰী তাত সোমোৱা হ'বই, সেইটো লৈ পেলাই চৰ্চা হোৱাটো স্বাভাৱিক। আৰু যিবিলাকে মগহে মাত্ৰ দেখা পাই আছে, তেওঁলোকে ভাবি আছে কি ময়ে হ'ব বুলি, গতিকে তেনেকুৱা কোনো কথা নাই। নাই, সেইটোতো নিৰ্বাচনৰ সময়ত ক'বাত কিবা হ'বই, মানে তেনেকুৱা ধৰণৰ অভিযোগ প্ৰতি অভিযোগ। গতিকে সেইটো শাসকীয় দল বা কিবাৰ লগত কোনো কথা নাই, এইটো নিৰ্বাচনৰে এটা মানে কি কয় তেনেকুৱা হৈ থকা